নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আহিছোঁ নগাঁওস্থিত মহামৃত্যুঞ্জয় মন্দিৰলৈ। আপোনালোকে ঘৰৰ পৰাই দৰ্শন কৰিব পাৰিব সম্পূৰ্ণ মহামৃত্যুঞ্জয় মন্দিৰ। এতিয়া সময় 1টা বাজিছে। আমি যাত্ৰা আৰম্ভ কৰিছোঁ ডিব্ৰুগড়ৰ পৰা। আমাৰ 6জনীয়া দলটোৰ সৈতে যাত্ৰাটো বৰ আমোদজনক হৈছে। টোপনি, মাজে মাজে দুই এটা হামি, হাঁহি ধেমালিৰে আহি আমি এতিয়া দেৰগাঁও পালোহি। সময় এতিয়া 4টা বাজিছে। ৰাতিপুৱা বোলেও বেছি পৰ নাই, কিন্তু প্ৰয়োজন হৈছিলে একাপ চাহৰ, মানে টোপনি ভঙাৰ। মাজে মাজে অলপ টোপনিটো আহি ডিষ্টাৰ্ব দিয়ে, গতিকে একাপ চাহ খাবলৈ পালে টোপনিটো নাইকিয়া হৈ যাব। এতিয়া আহি বোকাখাত পালোহি। বোকাখাততে এখন হোটেল খোলা পায়, তাতে সোমাই ল'লোঁ। চাহ তাহ খাই আজৰি হৈ পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ। আকৌ বজাই দিয়া। পালোহি হালধিবাৰী বুঢ়ীমাই মন্দিৰ। তাতে এভাগী সেৱা জনাই পুনৰ যাত্ৰা আৰম্ভ কৰিছোঁ। পাহাৰ মেইন ৰাস্তাৰ পৰা বহুকেইখন গেট দেখা যায় মহামৃত্যুঞ্জয় মন্দিৰলৈ। তাৰে এখনেৰে আমিও সোমাই আহিছোঁ। কিছু দূৰ অহাৰ পাছত আমি বহুত দূৰৰ পৰাই দেখিবলৈ পালোঁ, চাওকচোন মহামৃত্যুঞ্জয় মন্দিৰ। এতিয়া আমি আহি পাই গ'লোহি মৃত্যুঞ্জয় মন্দিৰ। বাকীখিনি আপোনালোকে চাই থাকিব। ইয়াতেই বন্তি প্ৰজ্বলন কৰা ঠাই। আমি এতিয়া বন্তি জ্বলাবলৈ গৈ আছোঁ। ইমানেই গৰম নহয়, একদম ভৰি জ্বলি গৈছে। মই ওপৰৰ পৰা দেখাই দিছোঁ। মন্দিৰৰ সন্মুখৰ ফালে এইয়া কি বাৰু ধৰিব পাৰিছেনে আপোনালোকে? এইখিনি কি জানেনে? এইখিনি হৈছে মৌচাক। মৌ মাখিয়ে ইয়াত বাঁহ সাজিছিলে
সাজিয়ে থাকে, কিন্তু কি হয় নাজানো, চাকটো এৰি থৈ গুচি যায়। এই চাকবোৰ যে প্ৰায় এহাতমান দীঘল হয়। চাওকচোন, জুম কৰি দিছোঁ। পাৰ চৰাইকেইটাও বৰ হেঁপাহেৰে আগবাঢ়ি আহিছে। মন্দিৰৰ ভিতৰ ভাগত ভিডিঅ' কৰিবলৈ নিদিয়ে, গতিকে বাহিৰৰ পৰা অলপ কৰি মই আপোনালোকক দেখুৱালোঁ। এতিয়া সেৱা কৰি আমি যাবলৈ ওলালোঁ। পৰিৱেশটো ইমানেই ধুনীয়া যে এৰি থৈ যাবলৈ মন যোৱা নাই, ইয়াতেই থাকি যাবলৈ মন গৈছে। কিন্তু কি কৰিব, যাবতো লাগিবই, ওচৰত যিহেতু নহয়। গতিকে হেঁপাহ পলুৱাই ভিডিঅ' এটা কৰি ল'লোঁ। এয়া চাওকচোন, লগতে ওলাই আহিছে যাওঁগৈ বুলি, কিন্তু ক'ৰবাত চাগে এড্ৰেছটো সুধিবলৈ থাকি আহিলে। ধেমালি কৰিছোঁ। এতিয়া যাওঁগৈ আৰু ভিডিঅ'টো আপোনালোকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ।